নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই ভ্লগটো বৰ বেছি দীঘল নহয় ৰুমতে আছোঁ গধূলি সময় প্ৰায় এতিয়া 5:30 মান বাজিছে গধূলি 5:30 মান বাজিছে কিন্তু পোহৰ হৈ আছে বাহিৰত চাব মই আপোনালোকক দেখাম যে পোহৰ হৈ আছে 5:30 মান বজাত হয়তো অসমত ইমানখিনিমানত অসমত আন্ধাৰে হ'ল আৰু ইয়াত এতিয়া পোহৰে হৈ আছে আৰু ৰুমতে আছিলোঁ ভাবি অকণ ওলাই যাওঁ আৰু ওলাই যাওঁতে বিশেষ এটা বস্তু মানে ওচৰতে তলতে বিল্ডিংটোৰ তলতে চিংৰা বনায় আৰু চিংৰাটোৰ লগত মানে কেনেকৈ কি দিয়ে অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কেইটকা লয় সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু মই এই চেনেলটোত লাইফষ্টাইল ব্লগ আগবঢ়াওঁ চ' যদিহে ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি চেনেলটো তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লাইটটো অফ কৰি কিন্তু চাৰ্জটো লগাই লওঁ এক মিনিট লক নহৈছে এখনতে লগাবলৈ দিগদাৰ হৈছে চ' লকটো লগাই লওঁ ৰুমৰ বাহিৰত এইফালে চাব পাৰিব পোহৰ হৈ আছে চ' মই দেখামগৈ তলত কেনেকুৱা পোহৰ কিমানখিনি পোহৰ হৈ আছে 5:30 বাজি গৈ গ'ল কিন্তু দিনৰ আৰু কি গধূলি 5:30 বাজি গ'ল কিন্তু পোহৰে হৈ আছে ইয়াত আৰু এই চাবিটো যিহেতু মই লক কৰিলোঁ এতিয়া চাবিটো মানে কি বাকী ৰুমৰ লগৰ কেইজন আহিব মই যদি বাহিৰত যাওঁগৈ তেতিয়া হয়তো লগ নাপাব আৰু ৰুমলৈ আহি পিনে যদিহে মানে দুৱাৰৰ কাৰণে ৰৈ থাকে বৰ আমনি লাগে মানে সেইকাৰণে চাবিটো মানে এঠাইত থৈ যাওঁ আপোনালোকক মই দেখাম ক'ত থৈ যাওঁ কেনেকৈ থৈ যাওঁ কোনো গম নাপায় আৰু আমাৰ ৰুমৰ ল'ৰাকেইজনেহে গম পায় চ' বলক তেন্তে চাবিটো থওঁ মই মানে জোতা চোতা এনেকৈ পৰি আছে দেই এই জোতাত পৰি থকা তাতে মানে কি হয় চাবিটো এনেকৈ কৰি পিনে ভৰাই থৈ যাওঁ আৰু ইয়াতে চাবিটো থাকিব আৰু বাকীজন আহিলে এবাৰ উলিয়াই লওঁ যে পোহৰ হৈ আছে 5:30 বাজি গ'ল কিন্তু বাহিৰত পোহৰে হৈ আছে ইমানখিনি মানে একদম মানুহ ধুনীয়াকৈ স্পষ্টকৈ দেখিব পৰা যায় আৰু 6:30 মানত 7টা আগেহে আন্ধাৰ হয় ত' মই আপোনালোকক তললৈ গৈ পিনে দেখাম আৰু বিল্ডিঙৰ ছাইডৰ পৰা এনেকুৱা ভিউ এটা আছে ত' এইটো আমি থকা ৰুমটো ত' ইয়াৰ পৰা নামি পিনে আপোনালোকক মই দেখাম কি কৰোঁ তলত গৈ পিনে অলপমান বাহিৰৰ পৰিৱেশটো দেখাম বলক চিংৰা 10 টকা জলকীয়া এটা অকণ ভুজিয়া পিঁয়াজ আছে আৰু বাকী কচৰি 10 টকা তেনেকৈ জেলেপি কিমান হৈছিলে পাহৰি গ'লোঁ ব্ৰেড চপ আছে কচৰি আছে চিংৰা আৰু এইটো দেখিছে আপোনালোকে চিংৰা 10 টকা এটাত আৰু লগত পিঁয়াজ চাটনি ভুজিয়া অলপ তাৰপিছত কেঁচা জলকীয়া এটা ব্ৰেড চপ এটা ল'লোঁ ব্ৰেড চপটো 10 টকা একেই আৰু ধুনীয়া চাইজটো মজা ত' খাওঁ কেনেকুৱা লাগে ইয়াত সকলোতে অনলাইন পে'মেণ্ট চ' অনলাইন পে'মেণ্টে কৰিম সেইবাবে স্কেনাৰটো এতিয়া স্কেন কৰি লৈছোঁ আহিলোগৈ আৰু আপোনালোকক মই দেখালোঁ একদম বজাৰ মানে পূৰা ভিৰ এতিয়া গোটেই কোম্পানী মানে হাইবোৰ ছুটি হৈছে চ' ছুটিৰ কাৰণে গোটেই ৰাস্তাত মানে মানুহবোৰ খোজকাঢ়ি আহি আছে পূৰা ভিৰ আপোনালোকক মই অকণমান দেখাই আছোঁ আৰু বিশেষ একো নাই আলু আনিলোঁ তাৰপিছত ইমানখিনি আছিল ভিডিঅ'টো ইয়াত আলু 30 টকা হৈ আছে আৰু সৰু পলিথিনত ইমানখিনিমান আছে মটৰ 10 টকা লৈছে চ' আলু কিমান দাম হৈছে আপোনালোকে জনাব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো বেল আইকনটো দবাই থৈ দিব নতুন ভিডিঅ' আহি থাকিব জয় অসম